Hi everyone, মই ৰাধেশ্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ আন এটি নতুন ব্লগলৈ। বুদ্ধ পূৰ্ণিমা বন্ধ সো সেইকাৰণে এনেই বৰষুণ বতৰ জানো বৰষুণ নন ষ্টপ দি আছে বৰষুণ আহিব ষ্টিল ওলাই আহিছো কাৰণ কিমান ৰুমত সোমাই থাকিম কাইলৈও বন্ধ সেইকাৰণে ওলাই আহি গৈছো এতিয়া শিৱসাগৰত ফুৰিবৰ কাৰণে আৰু লগতে আপোনালোককো দেখাওঁ বৰষুণৰ বতৰত কেনেকৈ ফুৰো নিজৰ গাড়ী চাৰি নাই ট্ৰেভেলাৰত আহিছো আৰু এতিয়া খোজকাঢ়ি গৈ আছো মোৰ লগত ইপিনে সুস্মিতা আৰু আগচাইডে আছে পৰিস্মিতা পাছত দেখাম আৰু সুস্মিতাই আমাক ঠগিলে ওচৰতে বুলি কৈ পেলাই ঠগিলে ওচৰতে বুলি কৈ পেলাই মানে ক'লে সেইকাৰণে ক'লো ঠিক আছে খোজকাঢ়িয়ে যাওঁ আৰু এতিয়া নাপাইছো ৰিক্সাত উঠিবইলগীয়া হ'ল কাৰণ আৰু দূৰ আছে বুলি ক'লে এনেই অলপ দূৰ খোজকাঢ়ি আহিলো বাট ভালে লাগিছে বৰষুণ বতৰত খোজকাঢ়ি পৰিস্মিতা হাই কোৱা এতিয়া ইয়াত চাকি এগছ লৈ লৈছোঁ যিহেতু আহিছোঁ চাকি গছ জ্বলাই যাওঁ দুপেকেট দি দিলে হ'ব আৰু এই ফুল দিয়ক ধতুৰাটো দিব হা মোক অঁ বেলপাত দিছে ন চাকি ধূপ লৈ গৈ আছো পৰিৱেশ আৰু কিমান ভিৰ আজিও এয়া ভৰি ধুই ল'ব গৈ আছো বৰষুণত চাকি জ্বলালো আৰু এতিয়া ভিতৰলৈ গৈ আছো আহিলো যেতিয়া ভিতৰত দৰ্শন কৰি যাওঁ লিখা আছে নেকি ভিতৰত ফটো তোলা বা ভিডিঅ' কৰা এলাও নহয় সেইকাৰণে নকৰিলোঁ সেৱা চেৱা কৰি আহি আৰু বৰষুণ আহি আছে দেখিছে আৰু মোৰ ভৰি চাওক মানুহৰ নিচিনা হৈ গ'ল খাই দিওঁ এতিয়া আমি এয়া ওলালোঁ শিৱদৌলৰ পৰা নেক্সট এতিয়া ক'ত যাওঁ নাজানো গোটেই ভৰিত তেল লাগিলে চ' খোজকাঢ়িব অসুবিধা হৈছে প্লাছ ছাতিটোও ভাঙি থাকিল চাওক নতুন ছাতি আছিলে বৰষুণ দি আছে আৰু ঘূৰি আছো শিৱসাগৰ টাউনত এয়া ঘূৰি ফুৰিছো শিৱসাগৰ টাউনৰ মাজত সুস্মিতা ক'ত লৈ যাবা এতিয়া নেক্সট য'ত যায় তাতে লৈ যাম বোলা য'ত যায় তাতে লৈ যাব বোলে আজি তাই আমাৰ লোকেল গাইড কবলৰ এজন দেখিলোঁ চ' ছাতিটো ঠিক কৰাই ল'লোঁ আৰু ইপিনে এয়া গৈ আছে কিহৰ ৰেলী ভালকৈ গম নাপালোঁ বাট দেখিছোঁ ফ্ৰীডম ফাইটাৰ বা কাবা ফটো লৈ গৈ আছে আকৌ ইয়াৰ ৰিক্সাত উঠি দিলোঁ গৈ আছোঁ কেফে ম'ম' চাগে খাবৰ কাৰণে কাৰণ ইমান বেছি বৰষুণ কষ্ট হৈ গৈছে চ' এতিয়া যাওঁ খাওঁ দেন যদি পাৰোঁ আকৌ ক'ৰবাত যাম ৰংঘৰ চংঘৰ বা তলাতল ঘৰ চৰ প্ৰথম খাই লওঁ পেট পূজা ইজ দ্য মেইন আহিয়ে আছে নন ষ্টপ বৰষুণ মোৰ লগৰীকেইজনী লাজ কৰে ওলাব ইয়াৰ পৰা মই বিৰিয়ানী খাইছিলোঁ এবাৰ কেলা বিৰিয়ানী
চাই পেলাই পাইছোঁহি আৰু যোনটো ঠাইত আহিছোঁ, কাৰণ আমি আগে পিছে অহা নাই, মানুহৰ ষ্টেটাছত ফটো দেখি টেম্পটিং লগাৰ কাৰণেহে আহি আছোঁ। এইখন পালোঁ। এয়া চাওক, সদায় কিবা না কিবা খেলি মেলি হয় বুলি কৈছোঁ ন আপোনালোকক, আৰু হ'লে সেইখন আহি পালোঁ ইমান দূৰ আমি, আৰু বন্ধ বোলে। নামিছোঁ ৰিক্সাৰ পৰা আৰু কৈছে বন্ধ। কি ফাল্টু। গুগলত কেলেনো দেখাই থ'ব লাগে অপেন বুলি, আমি গুগল চাই পেলাই আহিছোঁ। ত' এতিয়া আকৌ আমি গৈ আছোঁ KFC-লে। KFC বৰষুণৰ বতৰত আহিছিলোঁ খাবলৈ ম'ম' আৰু খাব নাপালে কেনেকুৱা দুখ লাগে। কেনেকুৱা লাগিছে সুস্মিতা? লাজ কৰে। কোৱা কেনেকুৱা লাগিছে? বেয়া লাগিছে, বেয়া লাগিছে, বেয়া লাগিছে। আহি গ'লো KFC-লে আহিলোঁ। থেংক গড KFC-খন বন্ধ নাই। ক'ৰ পৰা আহিছা তুমি? হা? ক'ৰ পৰা আহিছে? চিনি নাপাওঁ। ক'ত খাবা? এইখিনি খোৱা দোকান কি আছে? ৰুটি চব্জি বা ভাত খুৱাই দিব পাৰিলো হয়। ভাত খাবা নে কি খাবা? অঁ ভাত খাবা। ৰখা, পোৱালি এটা পালোঁ, বেচেৰাটো বহি আছিলে, কিবা মাথা চাথা মাৰি আমি সুধিলোঁ। চ' তাৰ ভোক লাগিছে বুলি কৈছে। চ' ভাবিছোঁ তাক কিবা এটা খুৱাই, ভাত বা ৰুটি কিবা ক'ৰবাত খুৱাই দিওঁ, এণ্ড দেন আমি KFC আহিম। হোটেলে দেখিলোঁ ওচৰত, চ' ইয়াক লৈ গৈ আছোঁ। মাছ মাছ অঁ মাছৰ থালি এখনকে লগাই দিয়ক। ভাল লাগিছে নে এতিয়া ভাতকেইটা দেখি? খা ভালকে। ইয়াছিন ৰহমান কেলে বহি আছিলি KFC আগত? দিলোঁ আৰু এতিয়া বহি আছোঁ। আজি এটা ভাল লাগিলে, বৰষুণৰ বতৰত ওলাই আহিলোঁ এনেই বন্ধ কাৰণে, বাট এই পোৱালিটোক পাই তাক অকণমান হেল্প কৰিব পাৰিলোঁ যে, সেইটোৱে ভাল লাগিলে। মই আপোনালোকক যে মই ভিডিঅ'টো দেখালোঁ, সেইটো চাই নাভাবিব যে মই শ্ব' অফ কৰিছোঁ। দেখাইছোঁ কাৰণ কোনোবাই যদি এনেকৈ পাৰে হেল্প কৰিব পাৰে, আৰু আপোনালোকে ভাবিব পাৰে নিজে KFC খাই তাক সৰু সদাত কিয় খুৱাইছোঁ। KFC খুৱাব পাৰোঁ তাকো, কিন্তু তাক KFC খুৱাই লাভ নাই, কাৰণ সি ভোকত বহি আছিলে। ভাতকেইটা খালে তাৰ কাৰণে ভাল হ'ব, সেইকাৰণেহে তাক ভাত খুৱাব গৈছোঁ। খানা আল্টিমেট বল দিছোঁ, আৰু ক্লাছিক জিঞ্জাৰ বাৰ্গাৰ, আৰু আমাৰ এইকেইটা ডিপ। এটা বাৰ্গাৰ, আৰু এইটো আহি গ'ল। চাওকচোন এনেকৈনো ডাঙৰ দিয়ে নে? চব পুৰা দেখাত বিজি। আমার কাৰণে মানে অৰ্ডাৰটো অলপ বেছি হৈ গ'ল, চব খাই খাই ভাগৰি গ'লোঁ। চ' এতিয়া পেকিঙে ল'ম চাগে। আৰু এইটো আছে আমাৰ এতিয়া খোলাচোন। এইটো এখন স্পুন লৈ আহিব লাগিব, আৰু দুখন মেল্ট হৈ গ'ল। কেনেকা ফেভৰেট পাৰ্ট অফ দ্য মিল মোৰ সদায় হয় ডেজাৰ্ট। চকলেট এনিটাইম ফেভৰেট। চ' এতিয়া মই খাম চকলেট। ভাড়া এইটো বনাইছে চাওকচোন।
আৰু এতিয়া ইয়াক খাই বৈ আমি ওলালো বৰষুণ দিয়ে আছে দেখিছে আপোনালোকে চ' ভাবিছিলোঁ ৰংঘৰ বা তলাতল ঘৰৰ পিনেও যাম কিন্তু এতিয়া যিহেতু বৰষুণ খাই বৈ ৰুমলৈকে গুচি যাওঁ আৰু মানে সিহঁত দুজনী এতিয়া আকৌ এয়া গুগল মেপত ঘূৰিলে সি কৈ দিব ন উল্টাকে গৈছোঁ বুলি সুস্মিতাৰ কিবা কাম এটা আছে দৰকাৰী সেইকাৰণে এতিয়া আমি আকৌ গৈ আছোঁ ফ'ল' কৰি গৈ আছোঁ আৰু জানেনে বৰষুণৰ বতৰত এনেকৈ মই ঘূৰিছোঁ প্ৰথমবাৰ বহুত বস্তু মই আজিকালি নতুনকৈ কৰিব লৈছোঁ যেনেকৈ বৰষুণৰ বতৰ মই এনেকৈ ওলাই একদম বেয়া পাওঁ স্কুল কলেজো যাবলৈ নিবিচাৰোঁ বাট এতিয়া খোজকাঢ়ি ঘূৰি ফুৰিছোঁ গৈয়ে আছোঁ নাপাওঁহে নাপাওঁ সিহঁতে গুগল মেপক ফ'ল' কৰিছে আৰু মই সিহঁতক ফ'ল' কৰি গৈ আছোঁ ক'ত গৈ আছোঁ কিন্তু এতিয়ালৈকে মই জানা নাই সুস্মিতা কোৱা ৰিজনটো কি হ'ল ATM-ৰ সুস্মিতা পলালে কোৱা গুগল মেপ ফ'ল' কৰি আহিলে ATM বিচাৰি PNB ATM এক্টিভেট কৰিব আছে এই আমাৰ সুস্মিতাৰ কাৰ্ড আৰু লোকেশ্যন দেখাই দিলে পালোঁ তাৰপিছত দোকানীজনে কি কৈছে জানে নাই 2 বছৰৰ আগলৈকে আছিলে বোলে এতিয়া বন্ধ কৰি দিলে চ' আৰু এটা আমাৰ ফ্লপ কষ্ট গ'ল মানে গুগল মেপ ফ'ল' কৰি আহি 2 বছৰৰ আগলৈ থকা আকৌ গৈয়ে আছে ATM এটা দেখিলোঁ কিন্তু SBI এতিয়া এয়া PNB ATM নাই চ' ডিচাইড হ'ল ঘূৰিয়ে যাওঁ বহুত জমনি দেই ইয়াত গুগল মেপ চালেচোন উল্টা পুল্টাহে হয় 2 বছৰৰ আগলৈ আছিলে আৰু এতিয়া নাই বোলে হোৱাট এ ৰিজন সুস্মিতা বৰষুণত মজা লাগিছে আমাৰ ঘূৰি আছে উপায় নাই ৰিক্সাত উঠি গ'লোঁ আৰু গৈ আছোঁ আকৌ আজি মানে কেনেকুৱা হৈছে ছেইম ৰাস্তাত প্ৰথমবাৰ দেখিছে কেফে ম'ম' গ'লোঁ বন্ধ উভতি আহিলোঁ KFC আকৌ KFC পৰা কেফে ম'ম' পিনেই গৈছোঁ আকৌ উভতি গৈ আছোঁ চ' ছেইম ৰাস্তে মে हम लोग क्या कर रहे हैं অসমীয়াত যে কয় তাঁতবাতি কৰা তাঁতবাতি কৰি আছোঁ এই চব সুস্মিতাজনীৰ কাৰণে হৈছে ক'ৰবাত সোমোৱাৰ লগে লগে বৰষুণটো কমি যায় আৰু ওলাই দিয়াৰ লগে লগে বৰষুণটো বাঢ়ি যায় মানে বৰষুণটো আমাক বেয়া পায় সুস্মিতা একদম নজাৰা এনজয় কৰি গৈ আৰু এয়া আমাৰ দুখীয়া মানুহৰ দুখীয়া কথা বাছত বহিলোঁ আকৌ ঘূৰি যাবলৈ ফুৰিব যোৱা চোৱা বহুত প্লেন আছিল কিন্তু নহয় ফ্ৰেণ্ডছ অথনি আহি মেলি 4:30 মানত ৰুম পাই গ'লোঁ বৰষুণটো ধাৰাসাৰ দি আছিলে ব্লগ সেইখিনি সময়ত নহ'ল ফোনৰ চাৰ্জো খতম হৈ গ'ল চ' ফোনটো অফ হৈ গৈছিলে আৰু আজিৰ দিনটো ভালকৈ গ'ল বৰষুণৰ বতৰত এনেকৈ ঘূৰিলোঁ এটা মোৰ নতুন এক্সপিৰিয়েঞ্চ হ'ল কাৰণ আগতে মই কেতিয়াও বৰষুণৰ বতৰত বৰষুণ দিব বুলি জানি ফুৰিব গৈ পোৱা নাই কাৰণ এই যে বোকা চোকা লাগে চ' মোৰ অকণমান অশান্তি টাইপ লাগে বাট ষ্টিল আজি গ'লোঁ কাৰণ কৰিবলৈ একো নাছিলে ৰুমত সোমাই থাকিলে অকণমান ভাল নালাগে চ' ওলাই মেলি গ'লোঁ আৰু লাষ্ট 1 month মোৰ কাৰণে অকণমান হেডেক আছিলে ফৰ চাম পাৰ্চনেল ৰিজনছ এতিয়া সেই হেডেকটো অলপ আঁতৰিছে কাৰণে মই ওলাই গ'লোঁ চেঞ্জ এটা লাগিছিল বেলেগ ক'তো যাব নোৱাৰিলোঁ ফৰ চাম ৰিজন সেইকাৰণে গ'লোঁ খালোঁ আহিলোঁ আৰু আজিৰ দিনটো চবতকৈ ভাল লগা মোৰ কথাটো আছিল সৰু পোৱালিটোক যে অকণমান ভাত খুৱাব পাৰিলোঁ চ' আশীৰ্বাদ কৰিব ফিউচাৰটো যাতে এনেকৈ আৰু বেলেগ মানুহক সহায় কৰি যাব পাৰোঁ আৰু সেইটো ভিডিঅ'টো দেখাইছোঁ যে নাভাবিববিলাক শ্ব' অফৰ কাৰণে দেখাইছোঁ আকৌ কৈছোঁ শ্ব' অফ নহয় আগে পিছত এনেকৈ বহুতক হেল্প কৰিব চেষ্টা কৰিছোঁ যিমান পাৰোঁ আজি ফটককৈ ব্লগ বনাই থাকোঁতে আহি গ'ল কাৰণে দেখালোঁ আৰু মোৰ লগৰ সুস্মিতা তাইও এনেকৈ বোলে আগে পিছে বহুত হেল্প কৰি থৈছে চ' সেয়াই আপোনালোকেও কেতিয়াবা এনেকৈ কোনোবা সৰু বাচ্ছা পাৰিলে আপোনালোকে যদি পাৰে এসাঁজ ভাত মুঠি খোৱাতনো কি যায় হয়নে নহয় নিজৰে ভাল লাগে চ' সেইটোৱে আছিলে আজিৰ দিনটো মোৰ চবতকৈ ভাল লগা ম'মেণ্ট আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ আৰু আজিৰ ব্লগটো মই ইমানখিনিতে খতম কৰোঁ যদি ভাল লাগিলে চাই প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আপোনালোকে মোৰ ব্লগত কমেণ্ট একো নকৰে প্লিজ জল্দি আৰু 1000 ছাবস্ক্ৰাইবাৰো কৰক না আৰু কমেণ্টো কৰি জনাব ব্লগটো কেনেকুৱা লাগিছে কি আৰু টিল দ্য নেক্সট ব্লগ বাই বাই গুড নাইট এণ্ড টেক কেয়াৰ